वेलकम बैक टू माई चेनेल आपलोकर सकलोके आको एटा नतुन ब्लगলৈ स्वागतम जनाइছো। आशा करो आपलोकर सकलोरे खबर ভাল আছে। पिछे मोर बहुते ভাল। सो আজি হৈছে ঈদৰ সেকেন্ড ডে। ঈদ যোৱা কালি পাৰ হৈ গল। এদিনৰ কাৰণে আমাৰ বহুত কাম থাকে, বহুত খৰচা হয় এটা দিনৰ কাৰণে। সকলোৰে হয় বাৰু, অকল মোৰ বুলি নহয়, বিহু হোক বিয়া হোক তেনেকুৱা এটা দিনৰ কাৰণে মানুহ বহুতে খৰচা হয়। সো সেইটো কাৰণে একো নাই, কালি দিনটো পাৰ হৈ গল। এতিয়া আকৌ আজিও সেই মৰ্নিং বাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। অহা কালি তো মোৰ ডিউটি আছে, যাবলৈ মন নাই যোৱা। সো এতিয়া ঘৰৰ কাম কাজবিলাক কৰিবলগীয়া আছে, ইমান গাল কামবোৰ পৰিয়ে আছে। সো এতিয়া সেই কামবিলাক কৰিম আৰু উপায় নাই। আৰু মোৰ আজি হলিয়া কেনেকুৱা লাগিছে নেদেখাব বাৰু ইমান ভালকৈ। মই এতিয়া চাহ বনাই আছোঁ, মৰ্নিং টাইম। আমাৰো মই এতিয়া মিলি চাহ খাম। মোৰ বহুত বেয়াকৈ ভোক লাগিছে, এতিয়া শুই উঠিয়ে ভোক লাগিছে মোৰ। চাহ লৈ লৈছোঁ, তাৰপৰা নাস্তা ল'লোঁ। ভিডিঅ' বনাইছে। আহা আহা চাহ খাবা। তো হা আম্মা চিঞৰি আছে, কোনোবাই আগফালে কাৰোবাক চিঞৰি আছে। চ' এতিয়া মৰ্নিং টাইম ক'লোৱে, এতিয়া আমি চাহ খাব লৈছোঁ, আম্মা আৰু মই। আম্মাৰ লগতে আটা খচি থৈছে। এতিয়া ৰাতিপুৱা ৰুটি বনাবলৈ কাৰণে টাইম আপোনাৰ 9 হৈছে। ঘৰৰ কাম একো হোৱাই নাই, পূৰা লেতেৰা হৈ আছে। এতিয়া মই ঘৰৰ কাম কৰিম। তাৰপৰা ভাবিলোঁ যে মৰ্ণিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, যিহেতু আজি ছানডে, ঈদৰ সেকেন্ড ডে। ভাবিলোঁ যে কি কৰোঁ আজি সেইটোও দেখাওঁ। আৰু অহাকালি হৈছে মানডে, কালিৰ পৰা মোৰ আকৌ ডিউটি। মোক যাবলৈ মন নাই যোৱা, একেবাৰে একদম চস্তি লাগিছে। আমাক শুই উঠি কৈছে যে কাম চাম এৰিলোঁ নেকি বুলিকে। একদম মানে কি ক'ম, আপোনালোকে গম পাই যোনে যোনে জব কৰে যে দুদিনমান যদি লেঠাৰি ছুটি পাই যাওঁ, তিনিদিনাখন যাবলৈ মন নাযায়। চ' মোৰো একেই গতিয়ে হৈছে। পাপাই ব্ৰাছ কৰিছে, এয়া আমাৰ গুলি কৰিছে ৰুটি। লোৱা চাহ খাই লোৱা। আটা গুলি কৰি আছা ন? তো আটা গুলিয়ে ক'ম আৰু কি ক'ম। পাপাৰো হৈ গ'ল ন, চাহ অকণ দি দিবি। অঁ পাপা চাহ খাবা আহা। পাপা চাহ লৈ আহোঁ, মই পাপাকণ চাহ লৈ। নিমকিখিনি নিমখ কম হ'ল ন? কেলে খাই লোৱা। মইতো খাই লো ভাই, মোৰ বহুত বেয়া ভোক লাগিছে।
গাইজ দেখিলেই কাম হৈ আছে আৰু এতিয়া মানে ঘৰৰ কাম শেষ হৈ গ'ল, এতিয়া ভিতৰৰ কাম নাই। এতিয়া আকৌ ভাত আকৌ দিনৰ সাজৰ কাৰণে ৰেডি কৰিব হৈ গ'ল। মই আৰু আম্মাই মিলিয়ে কৰোঁ মানে এতিয়া আম্মাও অকলে ভাল লাগি দিওঁ। কালিৰ পৰা মোৰ ডিউটি যিটো মানে আম্মাই কৰিবলগীয়া আছেই আৰু এইখন চাওক আমাৰ ৰোজাৰ কাগজখন ৰোজা শেষ হ'বই হ'ল। এতিয়া এইখনো এৰাই দিব লাগিব ইয়াৰ পৰা। চ' আমাৰ ঘৰ পূৰা চাফ চিকুণ চব হৈ গ'ল, পূৰা চাফ চিকুণ কৰি ৰেডি মানে চাফা হৈ গ'ল আৰু এতিয়া আৰু কাম কৰিবলগীয়া নাই। চ' এতিয়া ভাত বনাবলগীয়া আছিলে, যিহেতু আপোনালোকক মই কৈছিলোঁ যে মই ঈদৰ সময়ত আমাৰ ঘৰৰ হোম টুৰ দিম বুলি কিনে, কিন্তু মোৰ দিয়া নহ'লে। চ' ভাবিছোঁ মই যদি আজি পাৰোঁ তেনেহ'লে মই আজিকে বনাম, এইটো ভিডিঅ'তে দি দিম বুলি ভাবিছোঁ, খালি মানে চিয়'ৰ নহয়। যদি দিয়া হয় তেনেহ'লে অভিয়াছলি পাব। আৰু আপোনালোকে মোৰ ঈদৰ ব্লগ, চানত্ৰীৰ ব্লগ আপোনালোকে সকলোবিলাকে চাব আৰু ভাল লাগিলে লাইক কৰি দিব, লাইক কৰিব নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিছুমানে কি হয় ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইব কৰিব পাহৰি যায়, ন' প্ৰব্লেম, কিন্তু পাৰিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই থাকিব একেবাৰে শেষৰলৈকে। চ' ভাবিছোঁ এতিয়া যাওঁ, আমাৰ দুটামান ফুল লগোৱা আছে, মানে বেণ্ডাৰ বেছিকৈ নাই, কি হয় মানে আমাৰ মোৰ হাতত ফুলটো নাৰাখে, দুটামান লগোৱা আছে। এতিয়া সেই ফুলটোকে মানে পানী দিবলৈ যাওঁ। এইকেইজোপা হৈছে এজোপা হৈছে মানি প্লাণ্ট আৰু এইজোপা হৈছে মানি প্লাণ্ট আৰু এইজোপা কি গছ ক'ব নোৱাৰে আৰু সেইজোপা চ' তিনিজোপাতে মানে অলপ অলপকৈ পানী দি দিওঁ। আৰু আপোনালোকৰ কাৰ ঘৰত মানি প্লাণ্ট আছে মোক কমেণ্ট কৰিব। আৰু আপোনালোকে মানি প্লাণ্টৰ মানে যোনটো মানে ৰাজটো গম পাইনে, কি ৰাজ বুলি ভাবিব পাৰে ন। মানে মানি প্লাণ্টটো কি হৈছে, মানি প্লাণ্টটো বোলে ডাঙৰসকলে কয় যে মানি প্লাণ্ট বোলে চুৰ কৰি লগাব লাগে, চুৰ কৰি লগালে বোলে মানি প্লাণ্টৰ ফাইদা হয়, কিন্তু আমাৰো সেনেকুৱাই লগোৱা আছে চুৰ কৰি, মানে এনেদৰে চুৰ কৰা কিন্তু বেয়া কথা, কিন্তু মানে এইটো ক্ষেত্ৰত একো নাই, আপোনালোকে চুৰ কৰিব পাৰে। খালি মানে আমি দুখীয়া মানুহৰ পৰা চুৰ কৰি লাভ নাই, একদম ধনী মানুহৰ পৰা চুৰ কৰিবলৈ তেনেকৈ পেটৰ টকাখিনি আমাৰ ঘৰলৈ আহক বুলি কিনে, আৰু আমিও মানে এনেকৈতো চুৰ কৰি অনাই হয়। দুজোপা আছিলে, এজোপা কি হ'ল মৰি থাকিলে আৰু এইজোপা কিন্তু মানে ডাঙৰে নহৈছে আপোনাক ক'লোৱেচোন মানে নহয়। আৰু চাওক মই মেহেন্দি কালাৰ এইফালে লগোৱাই নহ'লে, এটা হাতত লগাই দিয়ে, ভাবিছোঁ যে মই পাত মেহেন্দিকে লগাই লওঁ নেকি চাগে। ত' গাইজ এতিয়া যাওঁ আমি ফুৰিবৰ কাৰণে। ঈদৰ দিনটো হৈছে কালিতো মই ক'তো ফুৰিব যাব নাপালোঁ, সেইকাৰণে মোৰ মনটো বেয়া হৈছিলে। আজি দিনটো ক'তো ফুৰিব যাবলৈ পোৱা নাই, চ' মনটো বহুত বেয়া হৈছিলে। আপাই কৈ আছিলে যা, কিন্তু মানে মই আচলতে কি হয় মই লগ পোৱা নাই সেইকাৰণে মই যাবও পৰা নাছিলোঁ। এতিয়া মাৰ লগতে যাম মামাৰ ঘৰলৈ, আমাৰ মামাৰ ঘৰ ইয়াতে হয়। চ' যাওঁ এতিয়া, আৰু এতিয়া গা ধুই লওঁগৈ, বহুত বেছি গৰম লাগিছে, মানে টাইম হ'ল 2:30 মান বাজি পাৰ হ'ল, 3টামান বাজিবই হ'ল। চ' গা হাত ধুই যাওঁ আৰু লগত আপোনালোকক লৈ যাওঁ, ব'লক যাওঁ এতিয়া আমি ফুৰি আহোঁগৈ। চ' মই এতিয়া ওলাই আছোঁ আৰু আম্মাও ওলাই আছে। আমাৰ একেবাৰে ওলাই কিনে আপোনালোকক মোৰ ফুল লুক দেখাম। মই অলপ হালকা মেকআপ কৰিছোঁ, ইমান বেছিও নাই কৰা, মানে এতিয়া ফাউণ্ডেশ্যন লগাবলৈ মন নাই যোৱা, সেইকাৰণে অকল কি কৰিলোঁ কম্পেক্ট পাউডাৰ লগালোঁ আৰু অকণমান হাইলাইটাৰ লগালোঁ আৰু কি কয় ব্লাছাৰ লগালোঁ, লিপষ্টিক লগাম, তাৰপিছত যাম। আৰু কেনেকুৱা লাগিছে আমাৰ কাপোৰযোৰ দেখাই দিয়ে ভালকৈ ঘূৰি কিনে, একেবাৰে ওলাই কিনে ফাইনেল লুক দেখাব আৰু ময়ো ওলাই কিনে ফাইনেল লুক দেখাম। লিপষ্টিকটো লগালোঁ, হাফ কমপ্লিট হৈ আছে, পূৰা কমপ্লিট কৰি লওঁ ভালকৈ। আমাৰ আৰু মই গৈ আছোঁ এতিয়া ওলাই, এয়া আমাৰ আলিবাট আজান দিয়ে দিলে, একেবাৰে তাত গৈহে আপোনালোকক লগ পাই আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোৰ লুকটো আৰু মোৰ ফ্ৰকটো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু
আৰু মানে একো নাই বাৰু, ভাল লাগিছে নে ক'ব। আৰু আমি অহাৰ পিছত এতিয়া কি হয়, বহুত বেছি বৰষুণ দি দিছে। মায়ে থোৱা তাৰপিছত এতিয়া আমি অহাৰ পিছত ইমানেই বেছি বতাহ বৰষুণ মানে ৰাস্তাতে পাই গ'লোঁ। ধুমুহা আহিছে, বৰদৈচিলা আহিছে, ইমান বেছি মানে বতাহ বৰষুণ দিছে। চ' তাৰপৰা এতিয়া আমি যোৱা ঘৰলৈ চিন্তা লাগিছে, আমি আহি পোৱাই নাই, বহুত বেছি বৰষুণ। হা কি কৈছে, ধুমুহা বতাহ দি আছে। আমি এতিয়া একদম মানে আহিয়ে নাপালোঁ, অহা মানে সোমোৱাই নাই, বহুত বেছি পূৰা আন্ধাৰ কৰি আহিলে। ইয়াৰ পৰা দেখা যাব এনেকৈ নাই হা। তো কি হ'ব তই উঠি গ'লে? একো নাই, একো নকওঁ। কি ক'ম কিবা নকৰিবি, চাই দে তোৰ দাঁতটো চাওঁ। অ' ভাইটি তোৰ দাঁতটো চাওঁ। ই কৰিবিচোন, ই কৰিবি কিহেৰে খাবি তই? ইয়াৰ দাঁতটোৱে ভঙা। তোমাৰ কাপোৰযোৰ দেখাই, তোমাৰ কাপোৰযোৰ নাই দেখা ন ভালকৈ। চিধা হ'ব, এই ডিজাইনটো দেখুওৱা আকৌ, ডিজাইনটো দেখা নাই। এই চাওক আমাৰ কাপোৰযোৰ। আৰু মই এয়া মোৰ চবতকৈ সৰু ভনী খাই নামটো কৈ দে, নামটো কৈ দে, তোৰ নামটো কি কৈ দে? শ্ৰীন চাবা আহমেদ। মোৰ মামাৰ চবতকৈ সৰু ছোৱালী হয় তাই, সৰু মামাৰ ছোৱালী। আৰু শ্ৰীন চাবা আহমেদ। আৰু যোনটো পঢ়াই লিখিলে তাই ভাইটি হয় নেহান। তাহিতো ভাইটি হয় ন। আৰু বতৰ দেখি পালে বহুত বেছি বৰষুণ দি আছে, আমি অহাৰ লগতে ক'লোৱেচোন। এতিয়া আৰু একো নাই, এইবিলাক তাইৰ ৰুমৰ কি হয়, এইবিলাক ড্ৰিম, হোপ, ট্ৰাই, বিলিভ, ইমান কি এইবিলাক? ড্ৰিম কি আছে আৰু হোপ কি আছে? আৰু হোপ ট্ৰাই, চবৰ মানে এটাই ডেফিনেশ্যন। চ' এতিয়া এয়া আছিলে আজিৰ ব্লগ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো, মোৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু কি ক'ম, আৰু মানে এয়ে আৰু আমি আজি আহিলোঁ মামা ঘৰলৈ। মামা ঘৰ কৈছোঁৱে চাগে, মামা ঘৰলৈ আহিলোঁ। চ' এতিয়া ইয়াতে আহি ৰৈছোঁ, অকণমান দেৰি হৈছে আৰু। চ' গাইজ, আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি মোক ব্লগ কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব প্লিজ। বহুত চিম্পুলত চলাইছোঁ। আৰু আজিলৈ বাই বাই, আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'।